আজি বতৰটো বৰ ফৰকাল মোৰ মনটো ফৰকাল বতৰো ফৰকাল মা ঘৰলৈ আহিলোঁ মই কেইদিনমান থাকিবলৈ গুচি আহিলোঁ মনটো বৰ ভাল লাগি থকা নাছিল বোলো মা ঘৰৰ পৰা এপাক আহোঁগৈ লাগিলে মোৰ মা ঘৰ যিমানেই দুখীয়া হওক ভগা চিগা হওক লাগিলে খাবই নাপাওঁ এসাঁজমান কিন্তু মা ঘৰত অহা আনন্দই বেলেগ বাৰীখন পিছফালে বহুত জংঘল হৈ আছে মোৰ আকৌ এই পিতাইটোৱে একেটা কাম চাম নকৰে নহয় তললৈকে ঘূৰি ফুৰি অকল গোটেই এৰাহা ঘৰ নিচিনা হৈছে মই এইকেইদিন থকাকেইদিন পূৰা একদম চিকুণাই চাফ চিকুণ কৰি পূৰা চিকচিকীয়া কৰি থৈ যাম ঘৰ দুৱাৰ ভনী এজনী আছে সেইজনী কোচ কামৰ ছোৱালী নহয় তললৈকে ঘূৰি ফুৰে আমাৰ সেই পিতা আছে ওলালে এতিয়া সেই বুঢ়ী মানুহজনীয়ে কৰি কৰি খুৱাবলগীয়া হৈছে আৰু মস্ত লেতেই গোটেই মূৰত উকনি কৃষ্ণ কৃষ্ণ সেইদিনাখন নৈপাৰত যদুৱে মোক সেই চিঠি এখন দিছিলে ইয়ালৈ লগ কৰিবলৈ মাতি পঠিয়ালে মই আহিলোঁ এতিয়া এই যদু এতিয়ালৈকে দেখা দেখি নাই মই ঘৰত কেনেকৈ বাহানা বনাই আহিছোঁ মইহে গম পাইছোঁ ঘৰত তাতে আমাৰ সেই চেপেটি বাই আছেহি চেপেটি বাই এইকেইদিন মোৰ ওপৰত বহুত কাৰা নজৰ ৰাখিছে নহয় আহিলে এইটো লাখ চাহাবৰ প্ৰত্যেকটো ইমান দেৰি কেলৈ লগালি ঐ তোমাক চাম বুলি মই মাতি পঠিয়াইছিলোঁ আকৌ ইমান দিন দেখা নাই বোলো মোৰ কবিতাজনী কেনে আছে কবিতা তুমি মোৰ জীৱনৰ হলিতা চলিতা বাদ দে মই সেই ঘৰত থাকি বাৰী আহিছোঁ কি কথা আছে সোনকালে ক মোৰ যাব লাগে আৰু আমাৰ সেই ঘৰত চেপেটি বাই আহি আছেহি তোমাক মই সেই বিয়াৰ প্ৰস্তাৱটো দিম বুলি ভাবিছিলোঁ তুমি যদি গ্ৰহণ কৰা এই বহাগতে তোমাৰ লগত মই বিয়াত বহিম বুলি ভাবিছিলোঁ থ বিয়াৰ কথা মাৰৰ আগত মুখখন খুলি কথা এষাৰ ক'ব নোৱাৰা মুখচোন দেখিবই নোৱাৰে তোমাৰে মোৰ সেই মূৰত উকনি আছে বুলি মই লক্ষীবাৰী নহয় হেনো সেইদিনাখন লগ পাই কৈছে খবৰদাৰ তই মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰ বুলি কৈ দিছে চবৰ আগতে মই কি লাজ নাপাওঁ তুমি সেইবোৰ একো চিন্তা কৰিব নালাগে মই চব মেনেজ কৰি ল'ম নহয় তোমাক নাপালে মই মৰি যাম কবিতা তুমি মোৰ জীৱনৰ হলিতা হ'ব মোৰ কাৰণে মৰিব নালাগে ঘৰত প্ৰথমতে কথা পাতি ল ঘৰত সন্মতি দিলেহে মই বিয়া পাতিম নহ'লে নাপাতো নহ'লে সেই মোৰ কাৰণে চেপেটি বাই বেলেগ ল'ৰা চাইছে মই বেলেগ ল'ৰালৈ বিয়া হৈ গুচি যাম তুমি মোক এই বেলেগলৈ বিয়া পাতি যাবা চাওঁচোন কেনেকৈ বিয়া পাতি যাবা মোক তেনেকা চকু দেখাই লাভ নাই আমুকিয়ে যে কালৈও ভয় নকৰে মই এতিয়া গৈ থাকোঁ লাল দুপট্টা উड़ गया हवा में জৰি জৰি আগতে এজনী ভাল পাইছিলোঁ বৰষা বুলি তাই মোৰ জীৱনত বাৰিষা নমাই গুচি গ'ল কোনবা আছে এতিয়া কপালত আছে এনে নাই এনে আমাৰ গাঁৱৰ মানুহ গোটেইখন ক'লৈ ইমান দৌৰি দৌৰি গৈছে হয় ভোলানাথকে আপুনি অকলে অকলে কি কৰি আছে আমাৰ গোটেই গাঁৱৰ মানুহখন ভেবেলি চুকলৈ গৈছে বলক তালৈ যাওঁ ভেবেলি চুকলৈ গৈছে কেলৈ গৈছে হয় আপুনি গমেই পোৱা নাই সেই ভেবেলি চুকত যে ডাঙৰীয়া আহিছে হেনো ডাঙৰীয়া দুজনকৈ ডাঙৰীয়া আহিছে বোলে গোটেই গাঁৱৰ মানুহখন তাত পূজা পাতল কৰি আছে হেও বলক সোনকালে বলক হয় নেকি বল ডাঙৰীয়া আহিছে চবে হাতী দিয়ক ডাঙৰীয়া আহিছে ডাঙৰীয়া আহক ডাঙৰীয়া আপোনাক আমাৰ গাঁৱলৈ স্বাগতম জনাইছোঁ আহক আমি সকলোৱে ডাঙৰীয়াক তুতি প্ৰাৰ্থনা কৰোঁ ডাঙৰীয়া মোৰ অকণমান কঁকালৰ বিষ হৈ আছে আপুনি যাতে দুখ দাই নধৰে কৃষ্ণ হৰি ৰাম ডাঙৰীয়া আমাৰ গাঁৱত থাকিব লাগে কি জয় আপোনালোকে আমাৰ গাঁৱতে থাকিব দেই কলৈকো নাযাব জয় ডাঙৰীয়া বাবা কি জয় ৰাম লক্ষ্মণ ক'ত গলি তহঁতি দেখিছেনে বন্ধুসকল মোৰ ৰাম লক্ষ্মণ হেৰাই থাকিলে শুনিছোঁ ভেবেলি গাঁৱৰ ৰাইজসকলে মোৰ ৰাম লক্ষ্মণক কিবা কৰি দিলে মোৰ আছিলে বগা ঘোঁৰা সিহঁতি কালাৰ কৰি ৰঙা কৰি দিলে মই এতিয়া বিচাৰি যাওঁ ভেবেলি গাঁৱত আপোনালোকে যদি ক'ৰবাত পায় মোক জনাবচোন আৰু আজি ভিডিঅ'টোত চাই কেনেকুৱা পালে মোক জনাব যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাব প্ৰথমতে